হেল্ল' গাইজ, স্বাগতম জনাইছোঁ আমাৰ অইন এটা ভিডিঅ'লৈ। আৰু আজি কথা পাতিম আমি আপোনালোকে MX প্লেয়াৰৰ পাছফালে কেনেকৈ বেকগ্ৰাউণ্ডত ফটো লগাব পাৰিব। নিজৰ ফটো হওক বা যিকোনো ফটোই হওক আপোনালোকে লগাব, সেই বিষয়ে আজি কথা পাতিম। তো যোৱা ভিডিঅ'ত কথা পাতিছোঁ কেনেকৈ আপোনালোকে হোৱাটছআপৰ বেকগ্ৰাউণ্ডত ফটো লগাব। যদি এতিয়ালৈকে ভিডিঅ'টো চোৱা নাই, ডিছক্ৰিপশ্যন বক্সত ভিডিঅ'টোৰ লিংক থাকিব, তেতিয়া তাৰ পৰা গৈ চাই ল'ব। চ' আজি কথা পাতিম MX প্লেয়াৰৰ কেনেকৈ আপোনালোকে MX প্লেয়াৰৰ পাছফালে কেনেকৈ বেকগ্ৰাউণ্ডত ফটোটো লগাব। চ' এইটো কাম কৰিবলৈ হ'লে আপোনালোকে এই দুটা এপছ ইনষ্টল কৰিব লাগিব। এটা হ'ল MX প্লেয়াৰ প্ৰ'। আপোনাৰ মোবাইলত যিটো MX প্লেয়াৰ আছে সেইটো আনষ্টল কৰিব লাগিব, আৰু MX প্লেয়াৰ প্ৰ' এইটো ডাউনলোড কৰিব লাগিব। MX প্লেয়াৰ প্ৰ'টো ডিছক্ৰিপশ্যন বক্সত লিংক থাকিব। APK এডিটৰ যিটো আছে এইটো ডিছক্ৰিপশ্যন বক্সত থাকিব লিংক, তাৰ পৰা গৈ ডাউনলোড কৰিব। চ' এইবিলাক প্লে ষ্ট'ৰত উপলব্ধ নাই, ইয়াৰ পৰা ডাউনলোড কৰিব লাগিব আপোনালোকে। তাৰ পৰা গৈ ডাউনলোড কৰিব, আৰু এইখিনি ডাউনলোড কৰাৰ পিছত আপোনালোকে কেনেকৈ ফটোটো লগাব চাই লওক। প্ৰথমে আপোনালোকে APK এডিটৰ যিটো আছে এইটো ইনষ্টল কৰাৰ পাছত এইটো অ'পেন কৰি ল'ব। অ'পেন কৰাৰ পিছত এল' কৰিবলৈ আহিব, আপোনাৰ সন্মুখত এল' কৰি দিব। তাৰপিছত চিলেক্ট APK ফ্ৰম এপ, এইটো যিটো ছেকেণ্ড অপশ্যন আছে তাত ক্লিক কৰিব। তাত ক্লিক কৰিলে আপোনালোকৰ সন্মুখত তেনেধৰণে আহি যাব। তেতিয়া আপোনালোকে কি কৰিব, স্ক্ৰল ডাউন কৰিব অলপ গৈ ইয়াৰ পৰা MX প্লেয়াৰ প্ৰ' যিটো আছে সেইটো চিলেক্ট কৰিব। MX প্লেয়াৰ প্ৰ'টো চিলেক্ট কৰাৰ পিছত ইয়াত চাৰিটা অপশ্যন আহিছে। আপোনালোকে দ্বিতীয় যিটো অপশ্যন আছে চিম্পল এডিট যিটো আছে এইটোত ক্লিক কৰিব। এইটোত ক্লিক কৰি আপোনাৰ সময়ত তেনেধৰণে আহিব। তেতিয়া আপোনালোকে ইয়াৰ ওপৰত তিনিটা অপশ্যন আছে, ফাইলছ, ইমেজ, অডিঅ'ছ। আপোনালোকে ইমেজটো চিলেক্ট কৰিব। তাৰপিছত প্ৰথম যিটো আছে IC বেকগ্ৰাউণ্ড যিটো আছে এইটোক আপোনালোকে চিলেক্ট কৰিব লাগিব। এইটোৰ পিছত এইফালে যিটো আছে এইটো পেঞ্চিলৰ নিচিনা যিটো দাগ আছে তাত ক্লিক কৰিব। তাত ক্লিক কৰিলে আপোনাৰ সন্মুখত আহি যাব আপোনালোকৰ গেলাৰী আহি যাব। আপোনালোকৰ গেলাৰীৰ পৰা আপোনালোকে ক'ত ফটোটো ৰাখিছিল তাৰ পৰা আপোনালোকে এইটো চিলেক্ট কৰি ল'ব আপোনালোকৰ নিজৰ ফটোটো। মই মোৰ ফটো বিচাৰি আছোঁ, ৰ'ব। আপোনালোকে নিজৰ ফটোটো নিজে বিচাৰি ল'ব, ক'ত আপোনালোকৰ ফটোটো আছে, কোনটো ফটো লগাব বিচাৰে। মই মোৰ ইয়াৰ পৰা এইখনকে চিলেক্ট কৰি লৈছোঁ, এখন চিলেক্ট কৰিছোঁ। তাৰপিছত ইয়াত ছেভ বুলি তলত অপশ্যন আছে, আপোনালোকে ফটো চিলেক্ট কৰাৰ পিছত ছেভত ক্লিক কৰিব। ছেভত ক্লিক কৰাৰ পিছত অলপ সময় ৱৰ্কিং কৰিব। এইটো বেছি সময় নহয়, 10 বা 20 ছেকেণ্ড কৰিব। আপোনালোকে ৱেইট কৰিব, কাটি নিদিব। চ' ভিডিঅ'টো মই স্কিপ কৰি দিছোঁ। চ' যেতিয়া এইটো ৱৰ্কিং হৈ যাব তেতিয়া আপোনাৰ সন্মুখত তেনেধৰণৰ ইণ্টাৰফেচ আহিব। আপুনি কি কৰিব, ইয়াত ইনষ্টল বুলি যিটো মাজত অপশ্যন আছে তাত ক্লিক কৰি দিব, ইনষ্টল। চ' ইনষ্টল কৰাৰ পিছত আপোনালোকৰ আহিব ছেটিংছত লৈ, তেতিয়া আপোনাৰ আননাউন চ'ৰ্চ যিটো আছে এইটো এল' কৰিব। এল' কৰিলে বেক কৰিব, তাৰপিছত আকৌ ইনষ্টলত ক্লিক কৰিব। এইটো MX প্লেয়াৰ প্ৰ' যিটো আছে এইটো ইনষ্টল হ'ব। এইটো আগতেও ইনষ্টল কৰি ল'ব MX প্লেয়াৰ প্ৰ', আকৌ ইয়াত কৰিব লাগিব, আগতে কৰি ল'ব। তো ইয়াত ইনষ্টল কৰিব। ইনষ্টল হৈ আছে, মই ভিডিঅ'টো স্কিপ কৰিছোঁ। ইনষ্টল হোৱাৰ সময়ত আপোনালোকৰ সন্মুখত আহিব এনেধৰণৰ ইণ্টাৰফেচ, আপোনালোকে এইটো এল' কৰি দিব। হৈ গ'ল ইনষ্টল। তো ইয়াত আপোনালোকে ডান কৰিব। ডান কৰি পেলাই আকৌ ইয়াত দেখা পাই আছে যিটো, এইটো আপোনালোকে একো কৰিব নালাগে, আপোনালোকে মিডিল কৰি দিব। চ' মিডিলত ক্লিক কৰি দিছোঁ। এতিয়া আমি MX প্লেয়াৰ যিটো আছে সেইটো অ'পেন কৰিম, চাম বেকগ্ৰাউণ্ডত ফটো লাগিছে নে নাই। এইটো এল' কৰিব, অ'কে কৰিব। হয়, এয়া লাগি গৈছে ফটো MX প্লেয়াৰৰ বেকগ্ৰাউণ্ডত। চ' আপোনালোকেও এনেধৰণে লগাব পাৰে MX প্লেয়াৰৰ পাছফালে ফটো। যদি ভিডিঅ'টো অকণ ভাল লাগিছে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু কমেণ্টত জনাব ভিডিঅ'টো কেনেকৈ হৈছে। আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মিলি আছোঁ অহা ভিডিঅ'ত, তেতিয়ালৈকে বাই বাই, টেক কেয়াৰ।